মানুহৰ বিশেষ অনুষ্ঠান বোকা পদুমৰ এই খণ্ডটোতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে গৰিমা গগৈ। গৰিমা গগৈ আমাৰ সন্মানী শিল্পী। প্ৰথমে গৰিমা, তুমি আমাক কি শুনাব খুজিছা? প্ৰথমে ঠিক আছে। খুব ধুনীয়া গীত আমাক গাই শুনালে। গৰিমা, তোমাৰ পৰিচয়টো গৰিমাৰ পৰা আমি শুনো। তুমি কোন ক্লাছত পঢ়িছা আৰু ঘৰ তোমাৰ পৰিচয়টো কিবা? বৰ্তমান মই নৱম শ্ৰেণীত পঢ়ি আছোঁ আৰু মই চাফৰাই আদৰ্শ বিদ্যালয়ত পঢ়োঁ। মই সাপেখাতি চাৰিআলি থাকোঁ। আৰু তুমি যে সংগীত শিকা, তুমি যে গান গোৱা, তোমাৰ ঘৰত সম্পূৰ্ণ তোমাক ছাপোৰ্ট কৰে নে? ঘৰৰ আমি ফুল ছাপোৰ্ট কৰে। ঘৰৰ মাজতে গান গায় নেকি তোমাৰ? একো নাই, খুব ধুনীয়াকৈ গান গাই তাই গৰিমাই। আৰু তুমি এতিয়া আমাক কি শুনাব বিচাৰা? কি শুনাবা আমাক? ঠিক আছে, আমি এবাৰ ভূপেন হাজৰিকাদেৱৰ গৰিমাই ভূপেন হাজৰিকাদেৱৰ গীত আমাৰ আগত প্ৰদৰ্শন কৰি শুনালে। গৰিমা, তুমি তোমাৰ সংগীতৰ শিক্ষা বৰ্তমান লৈ আছানে? তোমাৰ গুৰু ৰাজু ফুকন ছাৰৰ ওচৰত শিকিছা। তোমাৰ এটি খুব ধুনীয়া ভৱিষ্যত আছে, খুব ধুনীয়াকৈ তুমি গান গোৱা। আৰু লকডাউনৰ সময়ত তুমি কি কৰি আছা ঘৰত? গানৰ প্ৰেক্টিছে নে? মই ক্ৰাফ্ট বনাইছোঁ আৰু তুমি মানে গানৰ বাহিৰেও আন বেলেগ কিবা কৰি ভাল পোৱা? মই ড্ৰয়িং কৰি খুব ভাল পাওঁ। শিকিছা নেকি এবাৰ ড্ৰয়িং? ঠিক আছে দিয়া। সকলো প্ৰতিভা একেলগে বিকাশ কৰি দিব লাগে। খুব ধুনীয়া তুমি গীত গোৱা, সংগীতৰ চৰ্চা অব্যাহত ৰাখিবা। আৰু এতিয়া তোমাৰ পৰা কি সুধিব পাম? এতিয়া নীলিমা খাতুন নদী মাথো বয় গীতটো ঠিক আছে বাৰু। আমি এবাৰ
খুব ধুনীয়াতে মোৰ খুব ভাল লাগে মানে মাতটো মই তাই পৰা এইটো প্ৰথম অনুষ্ঠান ন কেনেকুৱা লাগিছে তোমাৰ আমাৰ অনুষ্ঠানটোৰ মাজতে বহুতে ভাল লাগিছে তুমি আমাৰ দৰ্শক কিবা ক'ব বিচাৰিবা কিবা মেছেজ কাৰণ এতিয়াতো কৰোণা মই অকল এটাই ক'ব বিচাৰিম যে ঘৰতে থাকক আৰু সুৰক্ষিত থাকক সেয়াই ঘৰতে থাকক সুৰক্ষিত থাকক সকলো তোমাৰ যি উজ্জ্বল ভৱিষ্যত আছে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে সংগীতৰ লগতে আৰু যিবোৰ প্ৰতিভা আছে তথা তুমি তোমাৰ শিক্ষাবোৰ স্কুলীয়া শিক্ষাবোৰ তুমি ভালদৰে কৰি যাবা আৰু এইদৰে আমাৰ মাজত আজি আছিল অতিথি গৰিমা গগৈ পুনৰবাৰ কৈছোঁ আপোনালোকৰ যদি ওচৰে পাজৰে কোনোবা শিল্পী এনেকৈ সোমাই আছে অকণমানি শিল্পী যদি সোমাই আছে আমাৰ সৈতে যোগাযোগ কৰিব ঘৰতে থাকক সুৰক্ষিত থাকক পুনৰবাৰ কৈছোঁ আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ